নমস্কাৰ ছাৰবাইদেউসকল, আপোনালোক সকলোকে অনন্ত স্পাৰ্ক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ৰাজ্যিক কৰ্মচাৰীৰ গ্ৰেচুইটি বৃদ্ধি সম্পৰ্কে এক শেহতীয়া ভাল খবৰ পোহৰলৈ আহিছে আৰু ইয়াৰ ফলত ৰাজ্যিক কৰ্মচাৰীসকল উপকৃত হ'ব। আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা এই গ্ৰেচুইটি বৃদ্ধি সম্পৰ্কে লেটেষ্ট আপডেটৰ বিষয়ে জনাবলৈ চেষ্টা কৰা হৈছে। সেয়ে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে নিশ্চয় জানে যে গ্ৰেচুইটি হৈছে নিয়োগকৰ্তাই কোনো এজন কৰ্মচাৰীক তেখেতৰ সেৱাৰ স্বীকৃতিস্বৰূপে আগবঢ়োৱা এক আৰ্থিক উপাদান। কিন্তু এই গ্ৰেচুইটি কেৱল সংস্থাটোৰ সৈতে 5 বছৰ বা তাতকৈ অধিক বছৰ সম্পূৰ্ণ কৰা কৰ্মচাৰীকহে দিয়া হয়। এয়া চাওক, এইখন সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা প্ৰকাশিত এখন পত্ৰ, যিখন 11 জুন 2024 তাৰিখে প্ৰকাশ হৈছে। ইয়াৰ ছাবজেক্টটো হ'ল Request for Enhancement of Maximum Limit of Retirement Gratuity and Death Gratuity and Implementation in Line with Central Government Office Memorandum। অৰ্থাৎ ইয়াত কোৱা হৈছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফিচ মেমৰেণ্ডাম নম্বৰ 28/03/2024 PNPW B গ্ৰেচুইটি /9559 অনুসৰি আৰু যিখন যোৱা 30 মে 2024 তাৰিখে ৰিলিজ হৈছিল। অসমৰ চৰকাৰী কৰ্মচাৰীসকলকো সিমিলাৰ অৰ্থাৎ একে হাৰত গ্ৰেচুইটি বৃদ্ধি কৰিব লাগে। এই পত্ৰখনত লিখিছে যে Further, it is important to align these enhancements with the central government's recent office memorandum dated 30/05/2024, which has revised and increased the limits for gratuity benefits for central government employees from ₹20 lakh to ₹25 lakh with effect from 1st January 2024. ইয়াৰ চমু অৰ্থ এই যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এই ৰিচেণ্ট অফিচ মেমৰেণ্ডাম অনুসৰি কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ হিতাৰ্থে গ্ৰেচুইটি লিমিট 1 জানুৱাৰী 2024 পৰা ইফেক্ট হোৱাকৈ যেনেদৰে 20 লাখৰ পৰা 25 লাখলৈকে ৰিভাইজ আৰু বৃদ্ধি কৰা হ'ল, তেনেদৰে ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও সিমিলাৰ অৰ্থাৎ সমাহাৰত গ্ৰেচুইটি বৃদ্ধি কৰিব লাগে। লগতে কৰ্মচাৰী পৰিষদে লেটাৰখনত এইটো উল্লেখ কৰিছে যে We would therefore request you to kindly enhance the maximum limit of retirement gratuity from ₹15 lakh to ₹25 lakh with effect from 1st January 2024 for state government employees in line with the central government's office memorandum under reference for the betterment of the state government employees। অৰ্থাৎ ৰিটায়াৰমেণ্ট গ্ৰেচুইটিৰ মেক্সিমাম লিমিট 15 লাখৰ পৰা 25 লাখলৈকে বৃদ্ধি কৰিব লাগে আৰু এয়া 1 জানুৱাৰী 2024 পৰা ইফেক্ট হোৱাকৈ কৰিব লাগে বুলি ইয়াত কোৱা হৈছে। গতিকে ইয়াৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ বিত্তীয় সুৰক্ষা আৰু উন্নয়ন বৃদ্ধি পাব, লগতে চৰকাৰী কৰ্মচাৰীসকল বহুখিনি উপকৃত হ'ব। ছাৰবাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক আনন্দৰ বিষয় আৰু আমি আশা কৰিছোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সমাহাৰত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবেও এই গ্ৰেচুইটি ৰাজ্য চৰকাৰে অতি সোনকালে বৃদ্ধি কৰক, যাতে চৰকাৰী কৰ্মচাৰীসকলে পৰিৱৰ্তিত ইকনমিক কণ্ডিশ্যনৰ সৈতে মোকাবিলা কৰিব পাৰে। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু ইমানেই আছিল। সকলোৰে মংগল কামনা কৰি ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ।